হঠাৎ কি সিদ্ধান্ত লোৱা হ'ল ভিডিঅ'টো শেষৰলৈকে চালেই গম পাব। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। 24 এপ্ৰিলৰ দিনা মোৰ কাজিন ব্ৰাদাৰ নুৰকাৰ নিকাহ আছিলে। গতিকে আমি সকলোবোৰ ৰেডি হৈছোঁ ছোৱালী আনিব যাবৰ বাবে। যিহেতু ছোৱালী ৰাতি আনিব গৈছিলোঁ, গতিকে এয়া ৰাতিৰ দৃশ্য হয়। আমি সকলোবোৰ এয়া ৰেডি হৈ আছোঁ। সকলো আহি গোট খাইছে, একগোট হৈছে। তাৰপিছত আমি ৰাতি প্ৰায় 10:30মান বজাত আমি ছোৱালী আনিব গৈছিলোঁ। ধুনীয়া লাগিছে। এয়া দৰা গাড়ীখন ধুনীয়াকৈ সজাই আনিলে আৰু আল্লাৰ নাম লৈ পিনে দৰা এয়া যাবলৈ গাড়ীত উঠিলে। এয়া দৰা গাড়ীখনৰ ফাৰ্ষ্ট গৈছে, তাৰ পিছে পিছে আমি সকলোবোৰ গৈ আছোঁ। ছোৱালী যিহেতু ডিব্ৰুগড়ৰে, গতিকে আমি ৰাতিয়ে ছোৱালী আনিব গৈছিলোঁ। ৰাতিৰ ৰাস্তাত যিহেতু ভিৰ নাছিলে, গতিকে একদম সকলো পূৰা এনজয় কৰি গৈছিলোঁ। এই চিঞৰটো কিহৰ ধৰিব পাৰিছেনে? এখন গাড়ীয়ে যেতিয়া আনখন গাড়ীক পিছ পেলাই দিয়ে, তেতিয়া সেইখন গাড়ীৰ মানুহখিনিয়ে খুব জোৰেৰে এনেকৈ চিঞৰে। ভাল লাগে ন এনেকৈ ফূৰ্তি কৰি গ'লে। আপোনালোকে বাৰু ছোৱালী আনিব গ'লে এনেকৈ চিঞৰে নাই জনাবচোন। এইদৰে গৈ আমি বিয়া ঘৰ পালোঁগৈ। কইনা ঘৰৰ মানুহে বিয়াখন পাতিছিলে মাঝাৰৰ কিনাৰত থকা ভৱনটোত। এয়া দৰাক ভিতৰলৈ সোমাব দিয়া নাই, দাং ধৰিছে। মানে ল'ৰা ছোৱালীসকলে যিটো ডিমাণ্ড কৰে সেইটো দৰাই দিব লাগিব, তেতিয়াহে তেওঁলোকে নামি যাব দিব। এনেকুৱা ধৰণৰ নিয়মবিলাক আপোনালোকৰ ফালে আছে নাই? কমেণ্ট কৰি জনাবচোন। আহি গ'ল। কইনাৰ মাক আৰু পৰিয়াল আহি আমাক ভিতৰলৈ আদৰি লৈ গ'ল। এয়া কইনাক মিঠাই খুৱাবৰ বাবে বৌ আৰু ভণ্টিহঁতে ট্ৰেখন ৰেডি কৰি আছে। দৰাক যেনেকৈ মিঠাই খুৱায়, ঠিক তেনেকৈ কইনাকো মিঠাই খুওৱা হয়। কইনা ঘৰৰ ছোৱালীয়ে এইদৰে দৰা আৰু তামুলীক মিঠাই আৰু গাখীৰ খুৱায়। আপোনালোকৰ ফালে খুৱাই নাই বাৰু? তাৰপিছত এয়া দৰা ঘৰৰ ছোৱালীয়ে কইনাক খুৱায়। তাই হৈছে দৰাৰ মোমায়েকৰ ছোৱালী ৰাফিয়া। তাৰপিছত চাহ মিঠাই খোৱাৰ পিছত কইনালৈ নিয়া বস্তুবিলাক ধুনীয়াকৈ ট্ৰেত সজাই উলিয়াই লোৱা হয়। আৰু এয়া হৈছে কইনাক দিয়া বস্তুবিলাক। বস্তুখিনি দৰা ঘৰ আৰু কইনা ঘৰৰ মানুহক ধুনীয়াকৈ দেখুৱাই দিয়া হয়। তাৰপিছতে নিকাহ হ'ব, নিকাহৰ যোগাৰ কৰা হৈছে। এয়া হৈছে নিকাহ। মুছলিম বিবাহৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হৈছে এইখিনি সময়ে, নিকাহৰ সময়খিনি। নিকাহ কবুল কৰিছোঁ বুলি কোৱাৰ লগে লগে ছোৱালীৰ পৰা বোৱাৰী জীৱন আৰম্ভ হয়। প্ৰত্যেকজনী ছোৱালীৰ বাবে এই সময়খিনি খুব আৱেগিক হয়। তাৰপিছত সকলোকে নিকাহৰ চিৰণি বিলোৱা হয়। এয়া হৈছে আমাৰ জেঠাই কানপুৰৰ পৰা আহিছে বিয়াৰ কাৰণে। তাৰপিছত সকলোৱে ফটো ছেশ্যন আৰম্ভ হৈ যায় আৰু এইদৰে ফটো তোলে আৰু আমি কইনাক খাবলৈ লৈ যাওঁ, লগতে আমাকো খাবলৈ মাতে। তাই হৈছে দৰাৰ বায়েক। এয়া হৈছে দৰা তামুলী ভাত খোৱা সময়। এইখিনি সময়ত কিছু ধেমালি কৰা মুহূৰ্তখিনি সাঁচি ৰাখিলোঁ। পিছদিনা অৰ্থাৎ 25 তাৰিখে আছিলে ৰিচিপশ্যন। বতৰে দীঘে পথালি দেখুওৱাৰ ফলত নেৰানেপেৰা বৰষুণৰ বাবে হঠাৎ ডিচিশ্যন চেঞ্জ কৰিবলগীয়া হ'ল। হঠাৎ এনেকুৱা হোৱাত সকলো চিন্তিত হৈ গৈছিলে কি কৰা হ'ব বুলি।
এয়া হৈছে আমাৰ কইনাগৰাকী। বিয়াৰ ৰিচিপশ্যন পেহীহঁতৰ ঘৰত দিয়া কথা আছিলে, কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে ৰাস্তাত পানী হৈ যোৱাৰ বাবে হঠাৎ সিদ্ধান্ত সলনি কৰি দাদা এজনৰ ঘৰত বিয়াখন পতা হয়। এয়া হৈছে কাণপুৰৰ পৰা অহা জেঠাইৰ পুতেক। বিয়া বুলি সকলো বা পেহী সকলোবোৰ আহিল, খুব ভাল লাগিলে। বহুত দিনৰ মূৰত সকলোকে একেলগ হৈ সকলোৰ লগত কথা বতৰা পাতি। এয়া হৈছে মৰাণৰ পেহী, এয়া ধেমাজিৰ পেহী, যোৰহাটৰ, তিনিচুকীয়াৰ সকলো আহিলে, আটাইকেইগৰাকী পেহী আহিলে, খুব ভাল লাগিলে। এয়া হৈছে আমাৰ দৰা নৌকা। দৰাই সকলোকে মাত লগাইছে আৰু সকলোৰে লগত কথা বতৰা পাতি আছে। সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ যুগ্ম জীৱন শান্তিৰ হয়, সুখৰ হয়, সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব পাৰে, যেন সুস্থ শৰীৰে থাকে। এয়া দৰা কইনাক একেলগে দেখাই দিলোঁ। আমিও লগতে কইনাৰ লগত ফটো উঠিলোঁ। আমাৰ ফালৰ পৰা আপোনালোক দুয়োজনলৈ বৈবাহিক জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দোৱা কৰিছোঁ আপোনালোক দুয়োজনৰে যুগ্ম জীৱন সুখৰ আৰু শান্তিৰ হওক। শেষত সকলোৱে ডান্স চান্স কৰি অকণমান ফূৰ্তি কৰিলে। বাই 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 দিদি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। সুন্দৰ মুহূৰ্তবোৰ সজীৱ হৈ থাকিবৰ বাবে ইউটিউবৰ মাধ্যমত ভিডিঅ'টো সাঁচি ৰাখিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট যোগে জনাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। বাই।